তো হে গাইছ ওয়েলকাম টু মাই নিউ আনাদার ব্লগ তো এতিয়া মোক অলপ ভিউটি চাওকছো মানে জানো হৈছো মানে শ্বিলং চেৰাপুঞ্জী যে গৈছো মানে তেনেকুৱা টাইপ লাগিছে মোৰ আৰু বোলে বগা 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 পুৰা একদম নিয়ৰ কি আছে কি কম আৰু মানে মজা একদম মানে ভিউ আছে তো মানে মই এতিয়া মানে কলেজত যাব আহিছো তো এতিয়া মানে বাছ ৰখি কিন্তু বাছ আহি পোৱা নাই তো চাওক মানে পুৰা শুনচান এলেকা আহিছে তো মানে আজি মানে এটা মানে মই ব্লগ এটা বনাম বুলি ভাবিছো বহুত দিনৰ মূৰত মানে এনেকৈ গুৱাহাটীত মানে ভিডিঅ' চিডিঅ' মানে বহুত দিন বনোৱাই নাই না তো সেইকাৰণে আজি মানে এটা বনাম বুলি ভাবিছো তো এনে কলেজত এতিয়া যাম যাই কিনে মানে আপোনালোকৰ মানে হেৰিও আহিছে ন 25 ডিচেম্বৰ আহিছে ন মানে খ্ৰীষ্টমাছ আহিছে তো চিটি চেণ্টাৰত মানে অলপ চলপ মানে ডেক'ৰেশ্যন এইবিলাক কৰিছে আৰু কলেজতো মানে কিছুমান নতুন মেচিন চেচিন আনিছে তো এইবিলাক মানে অলপ দেখাম আৰু এনেকৈ এটা মানে ভিডিঅ' এটা বনাম তো মানে খ্ৰীষ্টমাছ স্পেচিয়েল বুলি ফেলে আৰু তো এয়া আৰু তো এতিয়া মানে ডাইৰেক্ট মানে তাড়াতাড়ি যাওঁ মানে বাছখন আহিছে তো বাছখন অহাৰ পিছত ডাইৰেক্ট যাই কিনে মানে লগ পাই আছোঁ তাত গৈ কিনে গুৱাহাটীত কলেজত গৈ কিনে লগ পাই আছোঁ তো এতিয়া সেয়া আৰু মানে মজাকৈ একদম মানে ভিডিঅ' বনাম মানে কি ডেক'ৰেশ্যন কৰিছে দেখাম তো কেনেকুৱা কি মেচিন আনিছে দেখাম তো এইবিলাক আৰু এতিয়া লেটছ গো মানে বাছৰ হৰণ শুনিছোঁ বাছ আহিছে তো এতিয়া যাওঁ আৰু লেটছ গো গুৱাহাটীত লগ পাই আছোঁ দিয়ক আৰু তো এতিয়া মই আহি পালোঁ মানে ডাইৰেক্ট গাঁৱৰ পৰা গুৱাহাটী আৰু মানে গুৱাহাটী আহোঁতে মানে চাওক পুৰা সূৰ্য ওলাই গ'ল আমাৰ মানে সেই আৰু মানে বহুত মানে 2 ঘণ্টামান লাগি গ'ল তো এতিয়া মানে আহি পালোঁ আহি পাই কিনে এতিয়া মানে কলেজ পামেই আৰু দিছ ইজ নাইচ ITI নাইচ পলিটেকনিক এতিয়া ডাইৰেক্ট এণ্ট্ৰি মানে বহুত দিনৰ মূৰত মানে ভিডিঅ' বনাইছোঁ এনেকৈ মানে কলেজত আগতে দুটামান বনাইছিলোঁ মানে এই 15 বছৰ বনাইছিলোঁ তাৰপিছত বনোৱা নাছিলোঁ সেয়াই মানে তাৰপিছত আৰু বহুত দিনৰ মূৰত ইয়া ফিংগাৰপ্ৰিণ্ট কেনেকুৱা কৰা থেংক ইউ ডাইৰেক্ট সোমাই গ'ল ভিতৰত পাই কিনে মানে ডাইৰেক্ট মানে মই বেগটো থৈ কিনে মোক মানে কি কি নতুন মেচিন আহিছে তো মেচিনটো দেখাইছোঁ গোটেইবিলাক মজাকৈ তো এতিয়া কোনোতো আহি পোৱাই নাই মই ফাৰ্ষ্ট আহি পাব মোক জানাই এতিয়া এনেকৈ মানে ইয়াৰ পৰা শুনচান এলেকা আহিছে এতিয়া পটককৈ মই বেগটো থওঁ তাৰপিছত কিটবলক মাতি কিনে চাবিটো লওঁ লৈ কিনে এই মেচিনটো আপোনালোকক দেখাইছোঁ মানে কি কি মেচিন আহিছে নতুন তো ফাৰ্ষ্টতে পাঁচজন খাই ল'ব অলপ নে কি কয় মানে মানে পিয়াঁচা লাগি যায় না বা পাছত আহোঁতে মানে সেই আৰু 2 ঘণ্টামান এনেই মানে একো নোখোৱাকৈ আহোঁ না তো সেইকাৰণে অলপ মানে ভাত চাত খাই আহোঁ ঘৰত কিন্তু তথাপিতো আৰু অলপ পানীটো খাই ল'লে ভাল লাগে কল চল অলপ মানে শুকাই থাকে না সেইকাৰণে দিছ ইজ পানী আৰু পানী অলপ মাৰি লওঁ তাৰপিছত উঠোতে এবাৰ চাবিটো লওঁ তাৰপিছত দেখাইছোঁ মানে কি কি নতুন মেচিন আহিছে তো এতিয়া চাবি হ'ল মোৰ হাতত চাবি লৈ কিনে তালাটো খুলি দিলোঁ আৰু এতিয়া ডাইৰেক্ট মানে এণ্ট্ৰি কৰোঁ এতিয়া তালা খুলি দিলোঁ চালা থলোঁ ইয়াতে তাৰপিছত দি দিলোঁ লাইট ইয়া তো এতিয়া এইটো হ'ল আমাৰ ৰুম আৰু মেইন মানে মেচিনটো হৈছে এইটো মানে নতুন আগতে মানে ড্ৰিল মেচিনটো আছিল সৰু মানে এতিয়া মানে নতুন কৰি আনিলে এইটো চাওক কিতাপৰ একদম মজা বাপৰে একদম ইয়াৰ পৰা ইয়ালৈকে মানে এইটো নতুন মানে ড্ৰিল মেচিন বাপৰে মজা লাগিছে একদম কাম কৰি কিনে মজা লাগিব পুৰা নতুন কৰি আহিছে এইটো তো চাওক কি ডাঙৰ আৰু মানে ৰুমটো মানে অলপ চলপ মানে চেঞ্জ হৈ গ'ল চাওক মানে গোটেই ৰুমটো চেঞ্জ আগতে মানে ইয়াতে বস্তুবিলাক আছিলে এনেকৈ এই মানে ৰুমটো ডাইৰেক্ট চেঞ্জ হৈ গৈছে পুৰা চাওক আৰু যে এটা মেচিন বুলি কৈছিলোঁ আৰু সেইটো মেচিন হ'ল এইটো কাটিং মেচিন তো এইটো চাওক ডাঙৰ মেচিন পুৰা আনিছে এইটো আগতে মানে সৰু গ্ৰাইণ্ডাৰ মেচিন আছিলে হাতেৰে কাটিব লাগিছিল তো এতিয়া টেনশ্যন নাই মানে তো যিমান হেভি মেটেল নহওক গোটেইবিলাক কাটিব পাৰিব এইটো এতিয়া চাওক পুৰা কি ডাঙৰ এটা আনিছে এনেকৈ কাটিং মেচিন মানে গ্ৰাইণ্ডিং মেচিন আৰু তো এয়া মানে এই দুটা মানে মেইন মেচিন দুটা আনিছে আৰু এই যিটো লেট মেচিন এইবিলাক এনেকুৱা আহিছে আৰু বাকী এইবিলাকতো গ্ৰাইণ্ডিং মেচিন এইটো এনেকৈ গোটেইবিলাক এনেকুৱা হৈছে আৰু আমি মানে যিটো মানে প্ৰজেক্ট বনাইছিলোঁ মানে 15 আগষ্টৰ কাৰণে মানে পুৰা 2 সপ্তাহ 3 সপ্তাহমান মানে কষ্ট কৰি কিনে মানে ৰাতি 11টা 12টালৈকে কাম কৰিছিলোঁ আপোনালোকে ভিডিঅ'টো চাইছে চাগে গম পাইছে যোনে গম নাপায় তো সিহঁতক দেখাই দিছোঁ তো প্ৰজেক্টটো আমাৰ মানে ইয়াতে এনেকৈ থোৱা আছে পেলৈছিলোঁ না আমি এনেকৈ সজাই থৈ দিছোঁ বস্তুটো মানে এনেকৈ কেতিয়াবা মনত থাকিব ন বস্তুটো মানে এইটো আমি বনাইছিলোঁ বুলি তো এইটো তো দিছ ইজ মানে আমি বনাইছিলোঁ সেয়া ভাল লাগিল মানে এনেকৈ এনেকৈ বস্তুবিলাক আৰু এইবিলাক ফায়াৰ এণ্ড ছেফটি এইবিলাক মানে গোটেই ছেফটিবিলাক আছে কি কি ছেফটি লাগে আমাক এনেকৈ ফায়াৰৰ ছেফটি এইবিলাক এনেকৈ গোটেইবিলাক আছে মেচিনৰ এইবিলাক তো ইয়াৰ দিছ ইজ আৱাৰ মানে প্ৰেক্টিকেল ৰুম আৰু এতিয়া মই মানে ডাইৰেক্ট ৰুমত যাওঁ যাই কিনে সিহঁততো আহিবৰ হোৱাই নাই পঢ়া চৰা যাওক সিহঁততো আহিব আৰু 1 ঘণ্টামান আছে তো মই এনেই জিৰাওঁ অলপ তাৰপিছত মানে সেই আৰু দেখাইছোঁ তো এতিয়া লেটছ গো তালাটো মাৰি কিনে যাওঁ আৰু কিবা নহ'লে আকৌ মোক ধৰিব
তো এতিয়া আপোনালোকক দেখালোঁ মানে কি কি মানে মেচিন আহিল। তো ড্ৰিল মেচিন আৰু কাটিং মেচিনটো মানে গ্ৰাইণ্ডিং মেচিনটো। তো এতিয়া মানে বৰুৱাত মানে কোনো আহি নাই। তো ডিব্ৰুগড়ত তো সিহঁতে আহক, তাৰপিছত ক্লাছ চাছ কৰোঁ। তো তাৰপিছত ডাইৰেক্ট চিটি চেণ্টাৰত যাম, যাই কিনে মানে কি কি ডেক'ৰেশ্যন কৰিছে খ্ৰীষ্টমাছৰ কাৰণে এইবিলাক দেখাম। আৰু এইটো ব্লগ আপোনালোকে ডাইৰেক্ট মানে 25th মানে ডিচেম্বৰত পাই যাব মানে খ্ৰীষ্টমাছৰ দিনাখন। তো ইয়াৰ মানে অলপ তো মানে মেৰি খ্ৰীষ্টমাছ আৰু এডভান্স মানে এতিয়া ডাইৰেক্ট তাত যাম, মানে সিহঁতে আহক, ক্লাছ চাছ কৰোঁ আমি বঢ়িয়াকৈ, তাৰপিছত ডাইৰেক্ট গুচি যাম আৰু মানে চিটি চেণ্টাৰলৈকে। তাত কি কি ডেক'ৰেশ্যন কৰিছে আপোনালোকক দেখাম মজাকৈ। তেতিয়া এয়া মানে পুৰা চুনচান হৈছে এলেকা। তো এতিয়া মই অলপ মানে ঘুমাওঁ নেকি, মানে ৰাতিপুৱা 5টামানতো উঠা লাগে গাই চকাল কি ক'ব, 5টা 4:30 ইমানতো উঠিব লাগে, মানে টোপনি মানে নহয় কি ক'ব। আৰু ৰবিবাৰে মানে শান্তি পাওঁ, ৰবিবাৰে দিন মানে 9টা 8:30 মানে ইমানলৈকে মানে ঘুমাওঁ। বাকী কেইদিন মানে 5টা 4:30 5:30 এনেকৈ উঠিব লাগে। মানে ঠাণ্ডাৰ দিন আপোনালোকে জানে মানে কেনেকুৱা কি হয়, মানে কিমান টাইম যুঁজিব লাগে আপোনালোকে নিশ্চয় গম পায় মানে উঠিবলৈকে। এই নুচুনি নাযাওঁ আজি তেনেকুৱা আৰু মানে ঠাণ্ডা দিনকেইটাত মানে বেছি কৰি হয় আৰু চবৰে হয়। তো মোৰ বুলি নহয়, আপোনালোকৰ যদি হয় আপোনালোকে কমেণ্টটো কৈ দিব কাৰ কাৰ হয় এনেকুৱা, মানে মোৰ লগত এনেকুৱা হয়। তো সেয়া মানে অলপ টোপনি যাওঁ, মানে অলপ সিহঁতে আহি পাওক, তাৰপিছত ক্লাছ চাছ কৰি কিনে ডাইৰেক্ট যাওঁ, তাৰপিছত দেখাই আছোঁ দিয়ক দে গুড নাইট। চৰি মানে গুড মৰ্ণিং আৰু দিয়ক আহি পাওক দিয়ক দে। তো এতিয়া মানে আমাৰ ক্লাছ চাছ গোটেই শেষ। আৰু এয়া চাওক আমি কি শিকিলোঁ ক্লাছত, মানে আমাৰ মনত আছে না চালোঁ টেষ্ট কৰি কিনে হস্ৰ দুৰ্গা ক খ এইবিলাক গোটেইবিলাক লিখি চালোঁ। মাজে মাজে পাহৰি যাওঁ, তেনেকৈ কিবা কিবি কৰি লিখিলোঁ আৰু মানে বৰুৱা ভাই মানে অলপ মানে সেইটো কৰিব গৈছে। তো সি আহক, তাৰপিছত আমি মানে ডাইৰেক্ট চিটি চেণ্টাৰত যাম, তাই কি কিমান ডেক'ৰেশ্যন কৰিছে চাম, তো গোটেইবিলাক দেখাম আৰু মানে কি কি মহল হৈছে তাত। তেতিয়া আমি বেগ চেগ লৈ কিনে যাওঁ। তো সি আহক, তাৰপিছত যাই কিনে তাত গৈ কিনে দেখাই আছোঁ মানে কি কি ডেক'ৰেশ্যন কৰিছে। পাহৰি গৈছিলোঁ ক খ হস্ৰ দুৰ্গা চুৰি মানে এই বহুত আগতে পঢ়া, মানে বহুত দিন মানে এইবিলাক লিখা নাই, তো সেইকাৰণে পাহৰি গৈছোঁ। দিয়া আৰু যা মনত আছে কমেণ্ট কৰি দিব। এতিয়া দেখি লৈ কিনে যাওঁ আৰু বুঢ়া বাই যাওক, তাৰপিছত তাত গৈ কিনে দেখাই আছোঁ। কি দিন আহি পাইছে এইগিলাখনো পাৰা আছোঁ দেই, আৰু কেতিয়াবা কিনে নাম চামে পাতি যাম। তো গাইসকল এয়া চাওক মানে পুৰা ষ্টেণ্ডৰ পৰা ডাইৰেক্ট এণ্ট্ৰি কৰি দিলোঁ। তো মানে ইমান আৰু সেই দেখাৰ থকা নাই আৰু চাউণ্ডৰ হৈছে, তো সেইকাৰণে মানে ইমান আৰু বুকি নাথাকোঁ। তো ডাইৰেক্ট মানে মই ভিউবিলাক দেখাই দিওঁ মানে কেনেকৈ কি ইয়াত ডেক'ৰেশ্যন কৰিছে। এয়া চাওক মোৰ পিছফালে এয়া মানে এইবিলাক মানে এনেকৈ বনাইছে, এইটো মজাকৈ মানে যোৱাবাৰকৈ মানে এইবাৰ বেছি ভাল লাগিছে। তো চাওক এয়া মানে মজাকৈ বনাইছে, তো এইবিলাক চাওক। আৰু সেইফালে পুৰা বনাইছে, এইবিলাক দেখাই আছোঁ। ফাৰ্ষ্টতে এইটো চাই লওক, মানে চিনেমেটিক শ্বট কেইটামান পুৰা মজাকৈ চাই লওক, তাৰপিছত এইবিলাক সেইফালে যাই কিনে দেখাই আছোঁ। তো গাইসকল মানে কিবাকৈ ওলাই আহিলোঁ দিয়ক, মানে বাপৰে বহুত মানে বহুত হাল্লা চাল্লা হৈছিল, মানে গান চান বজাইছিল। তো মানে কপিৰাইট লাগিব না, তো সেইকাৰণে মানে সিমান আৰু সেই কৰি থকা নাই। সেইকাৰণে কেইটামান শ্বট লৈছোঁ, তো আপোনালোকে সেই শ্বটকেইটা চাওক। আৰু মেৰি খ্ৰীষ্টমাছ আৰু মোৰ ফালৰ পৰা মানে মোৰ চেনেলটোৰ ফালৰ পৰা। তো ইয়াৰ মানে বহুত ৰ'দ পৰিছে, তো সেইকাৰণে মানে এনেকৈ কৰিছোঁ। ইয়াৰ পিছত আছে চিটি চেণ্টাৰ, তো এতিয়া মানে ঘৰত যাওঁ ডাইৰেক্ট। এতিয়া এয়া আৰু মানে আপোনালোকে আজিৰ এই মানে ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে কমেণ্ট কৰি কিনে জনাই দিব। আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো নতুন কৰি আছে, তো চেনেলটো টিপি দিব, মানে কলা ব্লেক কালাৰৰ মানে ছাবস্ক্ৰাইব বটনটো। আৰু থেংকছ ফৰ ৱাচিং, বাই বাই, টাটা, বাই বাই।